বান্ধৱীসকল আপোনালোকক জিকে কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জেনেৰেল ছায়েন্সৰ 20টা অতি মহত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিসমূহ আপোনালোকৰ আপকামিং বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য লাইফ স্পেন অফ RBC? RBCৰ লাইফ স্পেন কিমান? অপশ্যন নম্বৰ এ 130 ডেইজ, 110 ডেইজ, অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ চি 100 ডেইজ, অপশ্যন নম্বৰ ডি 120 ডেইজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 120 ডেইজ। 120 দিন জীয়াই থাকে RBC, ৰেড ব্লাড চেলছ, যাৰ সম্পূৰ্ণ নাম হ'ল ৰেড ব্লাড চেলছ। নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ নিডেড ফৰ ৰাষ্টিং টু অকাৰ? মানে মামৰে ধৰিবৰ কাৰণে কিহৰ প্ৰয়োজন? অপশ্যন নম্বৰ এ ৱাটাৰ, অপশ্যন নম্বৰ বি অক্সিজেন, অপশ্যন নম্বৰ চি ৱাটাৰ এণ্ড অক্সিজেন, অপশ্যন নম্বৰ ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ৱাটাৰ এণ্ড অক্সিজেন, অৰ্থাৎ পানী আৰু অক্সিজেন দুয়োটাই দৰকাৰ হয় মামৰে ধৰিবৰ কাৰণে। অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ভাৰ্টিব্ৰেট ডেট হেজ 2 চেম্বাৰ্ড হাৰ্ট? অপশ্যন নম্বৰ এ ফিছ, অপশ্যন নম্বৰ বি স্নেক, অপশ্যন নম্বৰ চি ব্লু হুৱেল, অপশ্যন নম্বৰ ডি ক্ৰক'ডাইল। কোনটো মেৰুদণ্ডী প্ৰাণীৰ 2টা চেম্বাৰ্ড হাৰ্ট আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ফিছ, মানে মাছৰ 2টা চেম্বাৰ্ড হাৰ্ট আছে। নেক্সট প্ৰশ্নটো হ'ল দ্য নাম্বাৰ অফ ৰিবছ ইন এ হিউমেন বডি ইজ? মানুহৰ শৰীৰত কিমানডাল ৰিবছ আছে? অপশ্যন নম্বৰ এ 23, অপশ্যন নম্বৰ বি 24, অপশ্যন নম্বৰ চি 25, অপশ্যন নম্বৰ ডি 22। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি 24, মানে 24ডাল হাড় আছে মানুহৰ ৰিবছটোত। যিটো আমাৰ বুকু আছে, বুকুৰ কব্জাটোত 24ডাল হাড় আছে, আৰু যেতিয়া আমাৰ পেয়াৰ্ছত উঠে তেতিয়া 12 পেয়াৰ্ছ অফ ৰিবছ। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য মাষ্টাৰ গ্লেণ্ড? তলৰ কোনটো গ্লেণ্ডক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়? মানে তলৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায়? অপশ্যন নম্বৰ এ থাইমাছ গ্লেণ্ড, অপশ্যন নম্বৰ বি পেংক্ৰিয়াছ, অপশ্যন নম্বৰ চি পিনিয়েল গ্লেণ্ড, অপশ্যন নম্বৰ ডি পিটুইটাৰী গ্লেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি পিটুইটাৰী গ্লেণ্ড। পিটুইটাৰী গ্লেণ্ডটোক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। নেক্সট প্ৰশ্নটো হ'ল হোৱাট হেড পাৰফৰ্ম দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট হাৰ্ট ট্ৰেন্সপ্লেণ্ট? তলৰ কোনজন ব্যক্তিয়ে প্ৰথম হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰিছিল? অপশ্যন নম্বৰ এ ডক্টৰ বেণুগোপাল, অপশ্যন নম্বৰ বি উইলিয়াম হাৰ্ভে, অপশ্যন নম্বৰ চি খ্ৰীষ্টিয়ান বাৰ্নাৰ্ড, অপশ্যন নম্বৰ ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি খ্ৰীষ্টিয়ান বাৰ্নাৰ্ড। খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডে প্ৰথম হাৰ্ট ট্ৰান্সপ্লেণ্ট কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এন এল'ট্ৰপ অফ কাৰ্বন? তলৰ কোনটো কাৰ্বনৰ বহুৰূপ নহয়? অপশ্যন নম্বৰ এ ডায়মণ্ড, অপশ্যন নম্বৰ বি গ্ৰেফাইট, অপশ্যন নম্বৰ চি ফুলাৰিনছ, অপশ্যন নম্বৰ ডি গ্লাছ। ইয়াত অপশ্যন নম্বৰ এ ডায়মণ্ড, গ্ৰেফাইট, ফুলাৰিন এইবিলাক হৈ গ'ল কাৰ্বনৰ বহুৰূপ, কিন্তু গ্লাছটো কাৰ্বনৰ বহুৰূপ নহয়। গতিকে অপশ্যন নম্বৰ ডি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল হুইচ এচিড ইজ ইউজড ইন দ্য বডি টু হেল্প ডাইজেশ্যন? তলৰ কোনটো এচিড আমাৰ পাচনৰ কাৰণে প্ৰয়োজন হয়, পাচনত সহায় কৰে? তলৰ কোনটো এচিডে পাচনত সহায় কৰে? অপশ্যন নম্বৰ এ হাইড্ৰক্লৰিক এচিড, অপশ্যন নম্বৰ বি ছালফিউৰিক এচিড, অপশ্যন চি এচিটিক এচিড, অপশ্যন নম্বৰ ডি বৰিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ হাইড্ৰক্লৰিক এচিড। আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে আৰু সেই হাইড্ৰক্লৰিক এচিডে পাচনত সহায় কৰে। নেক্সট প্ৰশ্নটো হ'ল হুইচ ছায়েন্স ইজ ছামটাইমছ কল্ড চেণ্ট্ৰেল ছায়েন্স? কোনটো বিজ্ঞানক চেণ্ট্ৰেল ছায়েন্স বুলিও জনা যায়? অপশ্যন নম্বৰ ফিজিক্স, অপশ্যন নম্বৰ বি কেমিষ্ট্ৰি, অপশ্যন নম্বৰ চি বায়'লজি, অপশ্যন নম্বৰ ডি জিঅ'লজি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি কেমিষ্ট্ৰি। কেমিষ্ট্ৰিক চেণ্ট্ৰেল ছায়েন্স বুলিও কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ দ্য ভিটামিন বি কমপ্লেক্স? তলৰ কোনটো ভিটামিন বি কমপ্লেক্সৰ মেম্বাৰ নহয়, মানে সদস্য নহয়? ভিটামিন বি কমপ্লেক্সত বহুতকেইটা মেম্বাৰ আছে, গতিকে ইয়াত অপশ্যন নম্বৰ এ দিয়া আছে থায়ামিন, অপশ্যন নম্বৰ বি দিয়া আছে ৰাইব'ফ্লেভিন, অপশ্যন নম্বৰ চি দিয়া আছে ফলিক এচিড, অপশ্যন নম্বৰ ডি এস্কৰ্বিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি এস্কৰ্বিক এচিড। আৰু এস্কৰ্বিক এচিডক ভিটামিন চি বুলিও কোৱা হয়। ভিটামিন চিৰ ৰাসায়নিক নাম হৈ গ'ল এস্কৰ্বিক এচিড। মনত ৰাখিব, এইটো পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্নটো হ'ল ফাংগি আৰ প্লেণ্টছ ডেট লেক? ফাংগি এটা প্লেণ্টে হয়, তাত কি নাথাকে? অক্সিজেন নাথাকে নে, কাৰ্বন ডাই অক্সাইড নাথাকে নে, ক্ল'ৰফিল নাথাকে নে, নন অফ দিছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ক্ল'ৰফিল, মানে ফাংগিত ক্ল'ৰফিল নাথাকে। নেক্সট প্ৰশ্নটো হ'ল হুইচ ব্লাড ভেছেলছ হেভ দ্য স্মলেষ্ট ডায়মিটাৰ? আমাৰ শৰীৰত বহুতো ৰক্তকেশিকা আছে, তলৰ কোনটো ৰক্তকেশিকাৰ ডায়মিটাৰটো আটাইতকৈ কম? অপশ্যন নম্বৰ এ দিয়া আছে কেপিলাৰিছ, অপশ্যন নম্বৰ বি দিয়া আছে আৰ্টাৰিঅলছ, অপশ্যন নম্বৰ চি দিয়া আছে ভেনুঅলছ, অপশ্যন নম্বৰ ডি দিয়া আছে লিম্ফেটিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ কেপিলাৰিছ। কেপিলাৰিছৰ ডায়মিটাৰ আটাইতকৈ কম।
নেক্সট প্ৰশ্নটো হ'ল হুইচ অৰ্গান অফ দ্য বডি প্ৰডিউচেছ দ্য ফ্লুইড ন'ন এজ বাইল। বাইল যিটো আমি পিত্ত বুলি কওঁ, তলৰ কোনটো অৰ্গানে বাইল প্ৰডিউচ কৰে, মানে পিত্তৰস উৎপন্ন কৰিব পাৰে, কোনটো অংগই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ লিভাৰ। লিভাৰে পিত্তৰস প্ৰস্তুত কৰে আৰু সেইবোৰ পিত্তৰসবিলাক পিত্তস্থলীত জমা হৈ থাকে। নেক্সট প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফাংচন অফ দ্য লিভাৰ। তলৰ কোনটো লিভাৰৰ ফাংচন নহয় বুলি কৈছে? ইয়াৰ অপশ্যন নম্বৰ এ ৰেগুলেশ্যন অফ ব্লাড চুগাৰ, বি দিয়া আছে এনজাইম এক্টিভেশ্যন, চি দিয়া আছে ডিটক্সিয়েশ্যন আৰু অপশ্যন নম্বৰ ডি দিয়া আছে ৰিপ্ৰডাকশ্যন। লিভাৰে কোনো ৰিপ্ৰডাকশ্যন নকৰে, প্ৰজনন নকৰে। অপশ্যন নম্বৰ ডি ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল ভেকচিনেশ্যন ৱাজ ষ্টাৰ্টেড বাই। ভেকচিনেশ্যন কোনজন বিজ্ঞানীয়ে প্ৰথম ষ্টাৰ্টেড কৰিছিল, আৰম্ভ কৰিছিল? অপশ্যন নম্বৰ এ জনাছ ইছক, অপশ্যন নম্বৰ বি পল মুলাৰ, অপশ্যন নম্বৰ চি এডৱাৰ্ড জেনাৰ, অপশ্যন নম্বৰ ডি ৰবাৰ্ট ফ্ৰষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি এডৱাৰ্ড জেনাৰ। এডৱাৰ্ড জেনাৰে ভেকচিনেশ্যনটো ষ্টাৰ্ট কৰিছিল প্ৰথম। নেক্সট প্ৰশ্নটো হ'ল প্ৰটিনছ আৰ মেড আপ অফ। প্ৰটিনবোৰ কিহেৰে তৈয়াৰী? অপশ্যন নম্বৰ এ চুগাৰ্ছ, অপশ্যন নম্বৰ বি এমিনো এচিডছ, অপশ্যন নম্বৰ চি ফেটি এচিডছ, অপশ্যন নম্বৰ ডি নিউক্লিক এচিডছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি এমিনো এচিডছ। এমিনো এচিডেৰে গঠিত প্ৰটিনবিলাক। নেক্সট প্ৰশ্নটো হ'ল ইন হুইচ পাৰ্ট অফ দ্য বডি ডাইজেশ্যন অফ প্ৰটিন ষ্টাৰ্টছ। তলৰ কোনটো অংশত প্ৰটিনৰ ডাইজেশ্যন ষ্টাৰ্ট হয়, প্ৰটিনৰ পাচন ষ্টাৰ্ট হয়? অপশ্যন নম্বৰ এ মাউথ, অপশ্যন নম্বৰ বি ষ্টমাক, অপশ্যন নম্বৰ চি ডুঅডেনাম, অপশ্যন নম্বৰ ডি ইণ্টেষ্টাইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ষ্টমাক। পাকস্থলীত প্ৰটিনৰ পাচন কাৰ্য আৰম্ভ হয়, পাকস্থলীত। মনত ৰাখিব এইটো। হুইচ ভিটামিন ইজ নিডেড টু প্ৰিভেণ্ট জেৰপথেলমিয়া। কোনটো ভিটামিন জেৰপথেলমিয়া ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয়? অপশ্যন নম্বৰ এ ভিটামিন এ, অপশ্যন নম্বৰ বি ভিটামিন বি, অপশ্যন নম্বৰ চি ভিটামিন চি, অপশ্যন নম্বৰ ডি ভিটামিন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ভিটামিন এ। ভিটামিন এ জেৰপথেলমিয়া ৰোগক প্ৰতিৰোধ কৰিব পাৰে, গতিকে জেৰপথেলমিয়া ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে ভিটামিন এ দৰকাৰী। নেক্সট প্ৰশ্নটো হ'ল হেপাটাইটিছ ইজ এ জেনেৰেল টাৰ্ম ফৰ এ ডিজিজ ডেট ইজ কজড বাই। হেপাটাইটিছ এটা সাধাৰণ বেমাৰ হয় যি কোনে ইয়াক কৰে? এক নম্বৰ দিয়া আছে ভাইৰাছ, বি দিয়া আছে বেক্টেৰিয়া, চি দিয়া আছে পেৰাচাইটছ, ডি দিয়া আছে অল অফ দ্য এবভ। গতিকে হেপাটাইটিছ ৰোগটো মেইনলি ভাইৰাছে কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ভাইৰাছ। আমাৰ এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং ব্লাড ভেছেল ডেট কেৰিজ ডিঅক্সিজেনেটেড ব্লাড। অপশ্যন নম্বৰ এ দিয়া আছে আউৰ্টা, অপশ্যন নম্বৰ বি দিয়া আছে পালমনেৰী আৰ্টাৰী, অপশ্যন নম্বৰ চি দিয়া আছে হেপাটিক আৰ্টাৰী, অপশ্যন নম্বৰ ডি দিয়া আছে পালমনেৰী ভেইন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি পালমনেৰী আৰ্টাৰী। পালমনেৰী আৰ্টাৰীয়ে ডিঅক্সিজেনেটেড ব্লাড, য'ত নেকি অক্সিজেন নাথাকে, এই ডিঅক্সিজেনেটেড ব্লাডবিলাক কেৰি কৰি আনে হাৰ্টলৈ। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আৰু আমাৰ যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে আমাৰ ভিডিঅ' প্লে'লিষ্টত গৈ আগৰ ভিডিঅ'সমূহ চাব পাৰে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এই চেনেলটোত আমি এক্সাম বেছড কুৱেশ্যনছ আগবঢ়াওঁ, যিসমূহ আপোনালোকৰ আপকামিং যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তো আজিলৈ ইমানেই, বাই বাই।